ইয়াছ তই ঠিকে কৈছা তাহাঁতে মোকো লগ ধৰিছে তাহাঁতক মই ঠিকে কৈছোঁ পণ্ডিত হৈ থাকিবলৈ তাহাঁতে পঢ়াত বেছি লেভেল দেই তাহাঁতেহে পঢ়াত বেছি লেভেল দেই মোৰ দৰে বিন্দাছ গেম খেলি থাকে মোৰ মনৰ কথাটো কৈ দিছা তই সেই তাহাঁতে অলপ বেছি লেভেল দেই পঢ়াৰ কাৰণে দাদাৰ পৰা মই পইচা আনিছোঁ টিউশ্যন ল'বলৈ কাৰণে মই আহোঁ দে তই যাবি নেকি দাইদেৰে ইমান কষ্ট কৰি পইচা আনি আনিছে টিউশ্যনত এডমিশ্যন ল'লে তোৰ পইচা আনি আনাই যাব খালি তোৰ গাত লাগিব মই ৰাস্তাইদি আহি থাকোঁতে সেয়ে ভাবিছোঁ মই যাওঁ দে তই ইয়াতে থাক মই আহোঁ দে দোকান বন্ধ কৰিব যা সি যি কৰিছে ভালে কৰিছে দাইদাকৰ পিছে এনাই পানীত পৰিব মই যাওঁতে ইয়াক বাবু আহিলে নেকি বাবু তই টিউশ্যনৰ এডমিশ্যন লৈ আহিলে নেকি দাদা আহিলোঁ দে এডমিশ্যন লৈ তই অকলে টিউশ্যন ল'ব গৈছিলি নেকি না আৰু কাৰোবাক লৈ গৈছিলি দাদা চিন্ময় আৰু ভাস্কৰক লৈ গৈছিলি আকলাই যাবা ভাল নালাগে দে তই এডমিশ্যন লৈ ভালে কৰিলি যা বাবু ভাত খাজা আছে ভাত খানি মোৰ ভোক লগা নাই মই এতিয়া ভাত নাখাওঁ ইয়াতে অলপ দেৰিকে খাবি দে এটা কথা তোৰ কালি টিউশ্যন আছে না নাই দাদা কালি টিউশ্যন নাই দে তে হ'ব দে অলপ ৰেষ্ট ল'নি ৰাতিতে পঢ়িব লাগিব যা এতিয়া টিউশ্যন নাই নেকি আজি মোৰ লগত টিউশ্যন লোৱা নাই কি ক মই কালি বাবুক টিউশ্যন ল'বৰ কাৰণে পইচা দিছিলোঁ পইচা দিব কি কৰিলা পুৰা পইচা নাতি দোকানত খাইছে ধ্ৰুৱ তই সঁচাই কৈছ নেকি নাই মিছাই কৈছ ক'ত গম পালি বিৰাজে কৈছে বিৰাজে বোলে লগ ধৰিছে ৰাজুই লগ ধৰিছে বিৰাজে নেগাল বুলি ক'লে ই মোক টিউশ্যনৰ এডমিশ্যন লৈ আহা বুলি কৈছে ধ্ৰুৱ তই এতিয়া যা টিউশ্যনত যাব দেৰি হ'ব তই এতিয়া যাওঁ দে ৰাজুক নকবি বাবু বাবু আছোন বাবু তোৰ টিউশ্যন নাই নেকি মোক কালি কৈছিলে মোৰ টিউশ্যন নাই বুলি তোৰ টিউশ্যন নাই দাদা তোক নাই কাৰণে কৈছো কি মোক বিশ্বাস নকৰ নেকি দাদা ধুবৈ পোৱা টিউশ্যনলৈ গৈছে মোক ধুবৈ বহুতো কথা কৈছে তই টিউশ্যনৰ পইচা কেইটা খাইছ ধুবৈ তোক মিছা কথা কৈছে মই টিউশ্যন লৈছো তই এডমিশ্যন লৈছা মই ধুবক মাতো নেকি দাদা ধুবক মাতিবলৈ নালাগে ধুবৈ সঁচা কথা কৈছে তই ইয়াত নপঢ়ো তই যেন পইচা কিনি দিছিল মই খাইছো বাবু তই সৰুৰ পৰা নপঢ়ি তেতিয়াহ'লে কালিৰ পৰা কামত যাবি আৰু তোক মই খুৱাব নোৱাৰো দাদা তই মোক কিয় আনা কৰা পঢ়াও বাদ দিছো পঢ়িবলৈ ইচ্ছা নাই বাদ দিছো পঢ়িবলৈ নোৱাৰো তই শুন কালিৰ পৰা তই কামত যাব লাগিব যিহেতু পঢ়া বাদ দিছ ঘৰত থাকিব নালাগে কামত যাব লাগিব তই বাদ দিছো যা কালিৰ পৰা কামত যাম যা কালিৰ পৰা কাম কৰিম আৰু পইচা ইনকাম কৰিম বেটা তই গম পাবি ৰ পঢ়া জীৱনটো বাদ দিছে না অৱস্থা বিজা কি গৰম কাম কৰিবলৈ ইচ্ছা দাদাহঁতে এই গৰমত কাম কৰি পইচা আনে দিয়া হ'ল দে
দাদাক মই নপঢ়ো বুলি কৈ কিনে ঘূৰিয়ে গ'লো মই আজি এই ৰ'দখনত কাম কৰি কিনে 300 টকা পালো দাদাক মই পঢ়িম বুলি কম দাদাই মানি লৈবা না নলয়বা বাবু কামৰ পৰা আহিলি দাদা কামৰ পৰা আহিলো যা বাবু ভালদৰে আহিছা হাত ভৰিকা ধুলা মোৰ এটা কথা ক'বলৈ আছে মই টিউচনৰ এডমিশ্যন ল'ম দাদা আহিছো ভাইটি উঠ